বিমান বন্দৰৰ পিছত এইবাৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ গ'ল অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ বন্দৰ। সৰ্বানন্দ সোণোৱাল বিভাগীয় মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়তেই পাণ্ডু আৰু ধুবুৰী বন্দৰ দুটা মুম্বাইৰ প্ৰতিষ্ঠানক গতাই দিয়া হ'ল। 5 বছৰৰ বাবে বহিৰাগত প্ৰতিষ্ঠান A2Z এক্সিম নামৰ প্ৰতিষ্ঠানটোক পাণ্ডু আৰু ধুবুৰী বন্দৰ দুটা লিজত দিলে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ চমুকৈ IWAI। এই বন্দৰ দুটা লিজত দিয়াৰ লগে লগে ধোঁৱাচাঙত উঠিল কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতি। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে অসমত জল পৰিবহণ ব্যৱস্থাটো শক্তিশালী কৰোৱা হ'ব। ইয়াৰ বাবে পাণ্ডু আৰু ধুবুৰী বন্দৰৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল মোদী চৰকাৰে। কিন্তু সেই সকলো প্ৰতিশ্ৰুতিক ধোঁৱাচাঙত তুলি মুম্বাইৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হ'ল ধুবুৰী আৰু পাণ্ডু বন্দৰ দুটা। দুয়োটা বন্দৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। এই হস্তান্তৰ প্ৰক্ৰিয়া সম্পাদন হোৱাৰ পিছতেই ধুবুৰী বন্দৰত আৰম্ভ হৈছে সিন্ডিকেট। স্থানীয় সচেতন ব্যক্তিসকলে উত্থাপন কৰা অভিযোগ মতে ধুবুৰী বন্দৰত নতুনকৈ আৰম্ভ হৈছে সিন্ডিকেট। বিজেপিৰ একাংশ নেতা পালি নেতাই আৰম্ভ কৰিছে সিন্ডিকেট। আমাৰ লোকেল ৰাইজৰ মানে আমাক ফোন কৰাৰ অভিযোগত আমি আহিছিলোঁ, এইটো যিটোৰ লগত আমি বহিছিলোঁ তেখেতৰ মালিকৰ লগত বহিছিলোঁ। মালিকৰ লগত সোমাওঁতে আমাৰ দৰ্জাত সোমাব নিদিয়ে। আপুনি নহমাব। আমি কিয় নহমাম? আমি লোকেল চিটিজেন, মই কিয় নহমাম? মই সোমালোঁ। সোমোৱাৰ পিছত যেতিয়া কথা পাতিবলৈ গৈছোঁ তেতিয়া বিজেপিৰ বুলি পৰিচয় দিয়ে এজন চিল বুলি লোকেল ইয়াত আছে দালাল, তেখেতে বিজেপি বুলি মোক কৈছে যে মইতো বিজেপিৰ এজন মানে ডাঙৰ গুৱাহাটীত থাকোঁ। তো আমি কৈছিলোঁ যে আপোনাৰ পৰিচয়, সি পৰিচয় দিলে কি চাম চিল। তো সি বিজেপিৰ নাম ভঙাই খাই আছে। A2Z এক্সিমৰ নাম লৈ ধুবুৰী বন্দৰত প্ৰতিটন সামগ্ৰীৰ বিপৰীতে 200 টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। বাংলাদেশৰ যিখিনি জাহাজ লোড কৰা হৈছে এইখিনি যাব দিয়া নাই? নাই, যাব দিয়া নাই। এই যে সন্মুখত থিয় হৈ আছে জাহাজবিলাক, এই এতিয়াতো ডিটেনশ্যন দিব লাগিব A2Zৰ। কেইদিনৰ পৰা বন্ধ হৈ আছে? এইটোতো কালি যাব মুখ কৰিছিল যোৱা ৰাতি, কিন্তু যাব দিয়া নাই। মানে গুণ্ডাৰাজ টকা লাগে তেখেতৰ। কিমানকে বিচাৰিছে? পাৰ টন 200 টকা লাগিব। এখন জাহাজত কিমান টন? 100 জাহাজত ধৰক 250, 150, 200 যেনেকুৱা চাইজ যেনেকুৱা থাকে জাহাজৰ ওপৰত ডিপেণ্ড কৰে। বৃহৎ পৰিমাণৰ টকা পাৰ ডে ধৰক আমি খুজি আছোঁ এই পোৰ্টটো ডাঙৰ কৰাৰ কাৰণে, ধুবুৰীটো ডেভেলপমেণ্ট হোৱাৰ কাৰণে। কিন্তু ক'ৰ পৰা এইবিলাক বেংগলৰ পৰা উত্তৰ বংগৰ পৰা চব মাফিয়াবিলাক আহি কোন পৰবিন্দৰ সিং আৰু কোনোবাই জড়িত হৈ আছে তেখেতৰ যদি এনেকুৱা আপোনালোকে ইনকুৱাৰী কৰে প্ৰশাসনে, তেনেহ'লে হয়তো তেখেতৰ 2-এটা ক্ৰিমিনেল কেছ পাব। দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত অসমৰ মূল বন্দৰ হৈছে ধুবুৰী আৰু পাণ্ডু। আৰু সেই বন্দৰ দুটা লিজত দিয়াৰ পিছত সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল বিভাগীয় মন্ত্ৰী হৈ থকা অৱস্থাত এই গুৰুত্বপূৰ্ণ বন্দৰ দুটা কেনেকৈ বহিৰাগত কোম্পানীৰ হাতলৈ গ'ল সেই লৈ উত্থাপন হৈছে প্ৰশ্ন। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। কলে ৰাজহুৱা সম্পদ বিক্ৰীৰ প্ৰতিযোগিতা চলিছে অসমত। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত প্ৰতিযোগিতা চলি আছে, ডাঙৰ প্ৰতিযোগিতা। অকল মুখ্যমন্ত্ৰী চকীৰ কাৰণে চলা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেপাৰ মিল দুটা বেচি দিলে, এওঁ ঘাট দুটা বেচি দিলে, এয়াৰপৰ্ট অট'নিক দি দিলে। এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াটো কিবা এটা দিব লাগিব। আপুনি কথাটো এইটো আপুনি বেয়া পাই লাভ নাই, কাৰণ আদানী আম্বানীৰ দৰে পুঁজিপতিসকলক কেনেকৈ সন্তুষ্ট কৰিব সেই যিটো প্ৰতিযোগিতা অসমত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী দুজনে মিলি আৰম্ভ কৰিছে, ভগৱানে নকৰক আপোনাৰ মোৰ ঘৰ মাতিও যাবলৈ আছে। বিজেপিৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰব হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ইটোৰ পিছত সিটো আমি দেখিবলৈ পাইছোঁ যে এদেও দুদেও লুটা নিয়াৰ যিটো চেও তেওঁলোকৰ লগত ভাল হৈ থকা, চৰকাৰখনৰ লগত ভাল হৈ থকা কোম্পানীবোৰৰ হাতত অৰ্পণ কৰিছে। কাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ পৰা পইচা লয়। আম্বানী আদানী এইবোৰৰ পৰা নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ লাখ লাখ কোটি টকা নিৰ্বাচন খেলিবলৈ লয় আৰু বিনিময়ত তেওঁলোকক দেশৰ অৰ্থনীতি তেওঁলোকৰ হাতত অৰ্পণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা সমালোচনা লুৰিণজ্যোতি গগৈৰ। এইটো অতি দুখ লগা কথা, য'ত আমাৰ মুখ্যমন্ত্ৰী আগৰ যিগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই বিভাগৰ দায়িত্বত আছে। তেওঁ দায়িত্বত থকা অৱস্থাতে বহু কথা কৈছিল, ঘাটবোৰ বৰ সৰ্বাংগ সুন্দৰ হ'ব, এইটো খনা হ'ব, বহু দূৰৰ পৰা তেওঁলোকে এই মানে ৱাটাৰ যিটো ৰোডৱেজ আছে সেইটো ভাল কৰিব। এইবোৰ মিছা কথাৰে আভুৱা ভৰি এতিয়া কেৱল মাত্ৰ আমাৰ সকলো সা সম্পত্তি বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে। গতিকে এই গোটেই কথাবোৰে জনবিৰোধী আৰু এইটো ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ প্ৰতি এটা মৃত্যু ঘণ্টা বজাৰ এটা দৰে সদৃশ পৰিৱেশ হৈছে।
পাণ্ডু আৰু ধুবুৰী বন্দৰ দুটা ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া কাৰ্যৰ বিৰোধিতা ৰাইজৰ দলৰ। সৰ্বানন্দ সোণোৱালে কৈ আছিলে যে তেখেতে বন্দৰ মন্ত্ৰী হৈ আমাৰ ৰাজ্যখনৰ কাৰণে সাংঘাতিক ধৰণৰ উপকাৰ কৰিব। এতিয়া বন্দৰ মন্ত্ৰী হৈ সৰ্বানন্দ সোণোৱালে আমাৰ ৰাজ্যখনৰ সম্পদ কোম্পানীকে দিব খুজিছে। আমি সৰ্বানন্দ সোণোৱালক অসমৰ প্ৰতিনিধি ৰূপে দিল্লীলৈ পঠিয়াইছিলোঁ। এতিয়া সৰ্বানন্দ সোণোৱালে দিল্লীৰ এজেণ্ট ৰূপে অসমক লুণ্ঠন কৰিব খুজিছে। আমি সৰ্বানন্দ সোণোৱালক অসমৰ প্ৰতিনিধি ৰূপে অসমৰ কাৰণে অধিকাৰ কাঢ়ি আনিবৰ কাৰণে পঠিয়াইছোঁ। অসমৰ কাৰণে সা সুবিধা বিচাৰি আনিবৰ কাৰণে পঠিয়াইছোঁ। দিল্লীৰ এজেণ্টগিৰি কৰি অসমৰ সম্পদ বিক্ৰী কৰিবৰ কাৰণে আমি সৰ্বানন্দ সোণোৱালক দিল্লীলৈ পঠোৱা নাই। আমি সৰ্বানন্দ সোণোৱালক সকীয়াই দিছোঁ যাতে অসমৰ পাণ্ডুৱে হওক বা ধুবুৰীয়ে হওক কোনো বন্দৰ যাতে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিবলৈ অপচেষ্টা নকৰে। যদিহে কৰে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব। এতিয়া প্ৰশ্ন উঠিছে, কাৰ স্বাৰ্থত অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ বন্দৰ লিজত দিয়া হ'ল? লাভজনকভাৱে চলি থকাৰ পিছতো কাৰ স্বাৰ্থৰ বাবে এই বন্দৰ দুটা লিজত দিয়া হ'ল তাৰ উত্তৰ দিয়ক বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।